আৰু ইয়াত মানে নাচনীটো এজনী হয় আৰু এইজনী আমাৰ আন নাচনী, এজনী নাচনী সেইজনী আন নাচনী। হেই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দয়ালছ ব্লগ। আপোনালোকক এই ব্লগটো কিয়ৰ কাৰণে দিবলগীয়া হ'ল মানে মই ব্লগ নিদিম বুলি ভাবিছিলোঁ, কিন্তু দিবলগীয়া এইকাৰণে হ'ল যে আমি যোনটো কামত আহিছিলোঁ সেইটো কামটো নহ'ল। কিন্তু এতিয়া মানে ভাবিলোঁ সেইটো কামটো নহ'ল, কিন্তু ব্লগ এটাই দি দিওঁ আপোনালোকক সৰু মৰুকৈ। আৰু আপোনালোকে চাব পাৰে বৰষুণ আহি আছে যিহেতু, ইফালে চাব পাৰে আৰু ওপৰত দলং এইটো হয়। তো এতিয়া পূৰা বৰষুণ দি আছে বাবে আমি আচলতে এইটো চেনেলত কভাৰ ভিডিঅ' এটা মানে শ্বুটিং কৰিব আহিছিলোঁ, কিন্তু কভাৰ ভিডিঅ'টো শ্বুট নহ'ল। চ' ভাবিলোঁ আপোনালোকক এটা সৰু মৰুকৈ এটা ব্লগ এটা আগবঢ়াওঁ, তো অকণমান ভাল ভাল ঠাই দেখুৱাম। তো আপোনালোকে চাই পাব বুলি ভাবিছোঁ শেষলৈ, বেছি দীঘল নকৰিম ব্লগটো, জাষ্ট কিছুমান ভাল ভাল ঠাই আপোনালোকক দেখাম। আৰু ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে আপোনালোকে এটাই ক'ব বিচাৰোঁ, যদি আপোনালোকে মোৰ চেনেল নিউ ভিউৱাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অলপ ক্লিক কৰি হিট কৰিব নাপাহৰিব। তো বলক ভিডিঅ'টো কোনো পলম নকৰি আৰম্ভ কৰোঁ। তো গাইজ চাই ল'ব পাৰে এইবোৰ গোটেই কহুৱা বাৰী। এক পাক ঘূৰাই দিছোঁ আৰু সেই দলঙতে আমি মানে কভাৰ ভিডিঅ' শ্বুট কৰিব আহিছিলোঁতো, বৰষুণ অহাৰ বাবে তাতে থাকিব লগা হ'ল। আৰু এতিয়া প্ৰায় 4:+ হৈ গ'ল মানে টাইমটো। চ' মানে এন্ধাৰ আহিছে, তো ভিউ ইমান ভাল নহ'ব বাবে কভাৰ ভিডিঅ'টো নহ'ল। আৰু ভাবিলোঁ অকণমান ব্লগকে কৰি দেখাওঁ, কাৰণ ব্লগটো এনেকুৱাই হৈ যায়তো। গাইজ আমি আজি যিহেতু কভাৰ কৰিব আহিছিলোঁ, আৰু ইয়াত মানে নাচনীটো এজনী হয় আৰু এইজনী আমাৰ আন নাচনী, এজনী নাচনী সেইজনী আন নাচনী আছিলে। ভিউ ভাল আহিছেনে? ভিডিঅ' শুৰু হৈছেহে। এবাৰ ইফালে জিকা আৰু এইফালে প্ৰবীণ বুলি কৈ দিছোঁ নামটো। আৰু বলক অকণমান ঠাই দেখাই দিওঁ আপোনালোকক। আৰু মাছ এনেকুৱা জেগাতে উজায়, এইটো বুদুনা মাছ, চেং মাছৰ দৰে দেখে নাই, এনেকুৱাকৈ কিবা হয় আৰু উজায়। আৰু চেপা পাতিলে বা মাছ মানে যিকোনো মাৰা ধৰণৰ পৰা মাৰিলে পাই যায়। আৰু চাব পাৰে আপোনালোকে এইটো ঔটেঙা গছ, আৰু সৰু ঔটেঙা কেনেকৈ হয় দেখা আছোঁ ৰ'ব, ৱেট জাষ্ট ৱেট, এইটো চাই ল'ব পাৰে। চাই লওক গাইজ, ঔটেঙা গছ প্লান কৰি আছে ইয়াতে। হিন্দী নাছে বোলে, হিন্দী ভাবিছোঁ অকণমান ভিউৱে দেখাই দিওঁ। तो क्या गुंडा बनेगा रे ऐसे बैठ के? तू कैसे गुंडा बनेगा बोलो तो? और यार नोड़ी, ये देखो नोड़ी नोड़ी नोड़ी। तो हेलो दोस्तों, वेलकम टू माय चैनल लकी ब्लॉग्स। तो वीडियो को समाप्त करो आदि करते, तो जय वीडियो को लाइक करो, पॉइंट करो, सब्सक्राइब करो। तो किने वाला आगो दे दिम बुझतो ना। हाय गाइस, আমি হিন্দী বুঝি গাইস। লাইক কৰিব, সাবস্ক্রাইব কৰিব, বেল আইকনটো দবাই দিব আৰু কমেন্ট দিব, কমেন্ট। তো কেনেকুৱা লাগিছে বিউটি? এইটো ম্যাজিকেল। আৰু এইটো ছাতি হয় মোৰ ভনীৰ, মই খুজি আনিছোঁ। এইটো যদি হেৰাই যায় নহয়, এনেকুৱা মায়ের পৰিব নহয় ঘৰত, লাল लाल बन जाएगा रे बाबा। लाल लाल बन लो तो एक नहीं। इसको अभी ढूंढने के लिए दिया है। हम लोग अभी नदी पार हो रहा है।
ये तो नहीं उठ रहे हैं बाबा ভালকে দেই इधर से भाल हो जाओ तो सीधा श्रीलंका में पहुंच गए बाबा दलंग में आ गया रे बाबा फागुनी पोसु आज पिया है তো গাইজ ইয়াত এতিয়া নাচিব আৰু মই কি গানত নাচিব সেইটো নকওঁ কিন্তু নাচোৱাটো অকণমান দেখাই দিম অকণমান জাষ্ট অকণমান চাই থাকিবলৈ নাপাহৰোঁ গাইজ চাব পাৰিলে কেনেকুৱা ডান্স দিলে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা আছে ঘৰত যাওঁ নেকি জিঠাই ঘৰত যাওঁ নেকি জিঠাই জিঠাই ইয়াতে মাত্ৰ কৰিবি না আৰু বেলেগ জেগাতো কৰিবি আৰু এইফালে গাড়ী আহিছে না গাইজ আমি এতিয়া ঘৰলৈ পোনালো আৰু অকণমান দেখাব পাৰিম চাগে যেনে তেনে শেষলৈ চাই থাকক আৰু যেনে তেনে উঠাম আৰু আপোনালোকে যেনে তেনে চাই থাকিব গাইজ আপোনালোকে শুনিছে চাগে কাইটৰ বিভিন্ন নামটো আৰু শুনিছে চাগে এইটো মইনা কাইট কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ এইটোক কয় মইনা কাইট আৰু গুটিটো দেখিছে চাগে এইটো কি কয় মইনা কাইট গছ বেয়া খাতৰা খিলি গজালৰ দৰে এনেকুৱা জোঙা ভৰিত লাগিলে ইপাৰ হ'ব চাঞ্চ তো চাই থাকক তো গাইজ আমাৰ ব্লগ ভিডিঅ'টো কেনেকুৱা হ'ল কেনেকুৱা নহ'ল কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'টো ইমানেই এতিয়ালৈকে বাই বাই টেক কেয়াৰ